কোন হৈ আছে নো তোমাৰ মাৰ পাপা কিয় ইয়াত হৈ আছে পাপা পাপা মোক কিয় নমাতা পাপা মোক কিয় নমাতা পাপা মোক এই থৈ কিয় গলাগে তুমি মা কিয় বাহিৰত হৈ আছা ভিতৰলৈ যাম বলা পাপা বাহিৰত হৈ আছা কিয় ভিতৰলৈ যাম বলা ভন্টি মা দেউতা আৰু ঘূৰি নাহে ভন্টি মা দেউতা আৰু ঘূৰি নাহে আমি দুটাই অকলে জীৱনটো কটাব লাগিব দাদা আজি মন্দিৰলৈ মেঘালী নাযায় নেকি মই মাতি দিছোঁ শুনাচোন চাহকাপ লোৱা মেঘালীক মাতি দিয়াচোন গুণগুণ ৰৈ আছে মন্দিৰলৈ যাবলৈ মেঘালী মন্দিৰলৈ নোযোৱা নেকি যাম দাদা যাওঁ আজি অলপ সোনকালে আহিবি বাবা মই দাদা এফালে যাব লগা আছে যাওঁ বলি ঐ যাওঁ বই ভাইটি তোমালোকৰ ফোনটো থাকি গৈছিল লোৱা আকৌ ঐ ঐ কালি মোবাইল এটা পাই গ'লো নহয় ছোৱালীজনী দি আহোঁগৈ বলচোন মোবাইলটো ইয়াত নাই কি কৰিলা মোবাইল মোবাইলটো মন্দিৰত থাকি আহিলে চাগে মই লৈ আহোঁগে ৰ'বা বলা ৰ'বাচোন কি হ'ল তোমাৰ ফোনটো লোৱা মোৰ ফোন ক'ত পালে তোক ছোৱালীকেইজনী কেলৈ মাৰিলে সেইবিলাক কথা উলিয়াই নাথাকিবি দেই তেতিকা ঐ চা সেইকেইজনী এইপিনে আহি আছে যাওঁ নাযাওঁ এইবিলাক ঐ সেইদিনাখন যে তই ল'ৰাটো কালি যে মাৰিছিলি ল'ৰাটো মৰাটো বৰ ভাল কথা নহ'ল আকৌ যদি ল'ৰাটো লগ পাই যাওঁ কি হ'ব একো নহয় ঐ ৰচোন সৌটো ল'ৰাটো চা চৰি কওঁগে যা এদিনৰ বাবে চৰি মোক ক্ষমা কৰি দিবা মই সেইবোৰ ধৰি থকা নাই দিয়া আহো আহি তাত বহোগৈ ব'লা ব'লা দাদা আহিলে আহিছে দেখিছ নাই যাম কই ঐ বল মোৰ পৰা ফোন কৰ
কিয় ৰিচিভ নাই কৰা নি? ফোনটো ৰিচিভেই নকৰিবি। হেল্ল', হেল্ল' কোনে কৈছে? মই মানস। কাইলৈ তোমাক লগ পাম দেই। অঁ হ'ব। কাইলৈ সেই জেগাতে আহি যাবা নহ'লে। চাহকাপ লোৱা। অঁ তুমি আহিছা দিয়া। আমাৰ মেঘালী ক'ত গ'লনো? মেঘালীক মোক মাতাচোন নহয়। ৰ'ব মই মাতি দিছোঁ। ভণ্টি তোক দাদাই মাতিছে, কিবা কথা এটা ক'বলৈ আছে বুলি। হ'ব যাম। দাদা কিয় মাতিছিলি? কওক। আহিলি বচোন। তোক কথা এষাৰ ক'ম বুলি ভাবিছিলোঁ, বেয়া পাবি নি? নাপাওঁ, কি কথা ক? তেন্তে শুন, মই তোৰ বেয়া কথা ভাবিছোঁ, তোৰ কিবা আপত্তি হ'ব নি? কি? মই থকাৰ বাবে তহঁতৰ আমনি হৈছে ন? সেইবাবে মোক মৰম নকৰা হৈছ ন? তেনেকৈ কিয় কওঁ ভণ্টি? তোক যিমান পাৰোঁ মই অভাৱবোৰ পূৰাই গৈছোঁ। নাজানো মা দেউতাই দিয়া মৰমবোৰ তোক মই দিব পাৰিছোঁ নাই। চা ভণ্টি, এতিয়া মোৰ বয়স হৈ আহিছে অঁ। তোৰ বিয়াখন মই সোনকালে পাতিম বুলি চিন্তা কৰিছোঁ। কিমান আৰু একেবাৰে কথাকে কৈ নাথাক, মই বিয়া নহওঁ। তোমাৰ ফোনটো লোৱা। সেইদিনাখন দাদাই দেখাৰ বাবে গুচি গ'ল। তুমি যদি যোৱা ময়ো লগতে যাওঁ, আমি সজানো চকুতে চকু থৈ সপোনেদি ৰাতি। তই ইয়াত কি কৰি আছ? মই তোক এবাৰ ৱাৰ্ণিং দিছিলোঁ নাই? ঘৰলৈ যাওঁ। দাদা মই না ভণ্টি ল টেবলেট খা। নাখাওঁ। ইমান আৰু তহঁতৰ লগত যুঁজি থাকিবি। হেৰা শুনাচোন, মেঘালীৰ অৱস্থাটো একেবাৰে বেয়া। পাৰা যদি ল'ৰাটোক মাতি আনাকৈ যোৱাচোন। যাওঁ। ভাইটি, সেইদিনা যে লগ পাইছিলোঁ যে ল'ৰাজন তই ক'ত পাম? কোন মানস? অঁ হয় আহক। এইজন মানস। ভাইটি প্লিজ মোৰ ভণ্টিজনী বচোৱা। মোৰ ভণ্টিজনীৰ অৱস্থা নাই, অলপ যাবাচোন। ব'লক দাদা। কান্দি কিয় আছ? বাদ দে না। ভণ্টি অ' ভণ্টি, ককাইৰ লগত কোন আহিছে চাচোন। ভণ্টি কাক লৈ আহিছোঁ চোৱা। মেঘালী, কিয় তুমি খোৱা বোৱা কৰা নাই? ভণ্টি মই তোমালোকৰ প্ৰেমত হাৰি গ'লোঁ। আজিৰ পৰা তোমালোক সুখত থাকা। আজি অচিন বাটৰ প্ৰেমৰ বাবে তই মোক পাহৰি যাব পাৰিলি ন? হ'ব দে, তহঁত দুয়ো কুশলে থকাটোৱেই মই বিচাৰোঁ।